Tata. 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 Oi. Tata, tata, tata. हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকে ভালে আছে ভিডিও কৰিব ট্ৰাই কৰি আছো আজি কেলি আৰু অলপ চলপকে এটো হল মানডেৰ ভিডিও হয় যেনেকৈ পাৰিছো এডিট কৰি কেনে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো মন্দিৰত যাম ভাবিছিলো আমাৰ ওচৰৰে মন্দিৰটো গণেশ মন্দিৰ যাম বুলি ভাবি থাকোতে আজি গলো যাই মানে মানডে গৈছো আজি হল টিউজডে মই আজিহে ভিডিও এডিট কৰি আছো আজিলে আপলোড দিম বুলি ভাবিছো এই কাৰণে চাকি বন্তি কিনিলো তাই কাৰণে এখন চাকি দি আহিলো মই ভাবি আছিলো জন্মবাৰ এখন চাকি দি আহিম এখন শৰাই আগবঢ়াম বুলি মন্দিৰত শৰাই দিয়া নাই ঘৰতে সৰুকে এখন শৰাই দি আগবঢ়াইছো এয়া চাকি বন্তি জ্বলাই দুজনে আমি গৈছিলো তাইক লৈ যোৱা নাই যেহেতু ৰাতিপুৱাই গৈছো 8:30 9টাতে গৈছো এইখিনি মই বহুত ঠাণ্ডা থাকেতো আৰু বাইকত গৈছো যেহেতু টাইম নাই হাজবেণ্ডৰ অফিচ আছে সেইকাৰণে দুজনে যায় তাৰ হকে চাকি খৰ দি আহিছো ভাল লাগিল চাকি খৰ দি আৰু মন্দিৰৰ পৰিৱেশটো ইমানেই ধুনীয়া লাগিছেনে ৰাতিপুৱা সময়তো আৰু ভাল লাগে ৰাতিপুৱা পুৰা শান্ত হৈ থাকে সকলো পিনে আৰু এইখিনি সময়ত স্কুল কলেজ গৈ খুলে সেইকাৰণে আহাৰ সময়ত চাহৰ লগত খাবলৈ কিনি লৈ আহিলো উঠি আহি আছো এনেদৰে অলপমান বেটিৰ লগত টাইমটো খেলালো মানে তাইৰ লগত থাকিব লাগেতো সেইকাৰণে আহিলো আহি সোনকালে গৈছো সোনকালে আহিছো যে বেটি নাকান্দে মায়ে ৰাখি আছিলে এইখিনি সময় আহি পেলাই মায়ে ভাত পানী বনালে হাজবেণ্ডক বাঢ়ি দিলো টিফিন দিলো দেউতাৰ কাৰণে লৈ গ'ল গোটেইখিনি কৰি মেলি মই খালো চাহ মাও খালে তিনিটাই খালো বাৰু হাজবেণ্ডো চাহ খাই গ'ল ভাত খাই যোৱা নাই চাহ পানী খাই পেলাই মই কেকৰ অৰ্ডাৰ আছিলে সেই কেকটো বনালো কেক মানে কাপ কেক আছিলে কাপ কেকৰ অৰ্ডাৰ আছিল কাপ কেক বনালো কাপ কেক বনাই উঠি কাপোৰ কানি ধুবলগীয়া আছিল আধা বেলা গৈছিলেই বাৰু হ'লেও উপায় নাই কাপোৰ ধুব লাগিব বাচ্ছাৰ ধুই থাকিব লাগে তো কাপোৰবোৰ ধুলো ধুই মেলি শৰাই এখন আগবঢ়াম বুলি কৈছিলে কাৰণে গা পা ধুই দিলোঁ গা পা ধুই উঠি শৰাই এখন আগবঢ়াইছোঁ সৰুকৈ শৰাই এখন দিছোঁ তাইৰ কাৰণে দিম বুলি ভাবি থৈছিলোঁ কাৰণে দিলোঁ তাৰপিছত এনেকেদৰে দিনটো গ'ল বেটিৰ লগত এনেকৈ শুই থাকিলোঁ পিছত ভাত পানী খালোঁ দিনত তো আজিলৈ আহিছোঁ নেক্সট আকৌ লগ পাম আশা কৰিলোঁ ভাল পালে বাই বাই